ঘৰত তুমি কি কৰি থাকা হে ইমান ঘৰখনত কিবা অকল থাকো নেকি আপুনি নাথাকে মোৰ লগত আৰে মই থাকো কিমান সময় সেইটো কথা চিন্তা কৰিছনে নাই চিঞৰিব কিয় আহিছে আপুনি চিঞৰিলে চব নিশ্চয়িম কিয় ঘটা সকলেহে জানে ইয়াৰ প্ৰত্যুত্ত কি দিব লাগে আপোনাৰ কি চকু নাই আপুনি নেদেখে চকুৰে মোৰ চকুত ধৰি কথা ক'লা যে কি কথা ক'ব লাগিছা হে ৰেছপন্সিবিলিটি মোৰ যিমান আপোনাৰ সিমানে আৰে মোৰ যিমান আপোনাৰ সিমানে নহয় তুমি বাহিৰৰ কামখিনি তুমি কৰা নেকি বাহিৰৰ পৰা ঘটাটোহে জানে কিমান কষ্ট আৰু সেই তাতে লাগি থাকা ফেচবুক হোৱাটছআপ টিকটক এইবোৰ খবৰতে লাগি থাকা যে সেইকাৰণে এইখিনি হৈছে ঘৰৰ যিটো কাম যিটো সময়ত কৰিব লাগে সেইটো নকৰা এইডাল টিপি থাকিবা মোৰ কামবিলাকৰ ওপৰৰ পৰা বহি থাকিলে হ'ব এনিটাইম বহি থাকিব লাগিব দৰকাৰ হ'লে বহি থাকিব লাগিব কিয় পানী চৰিলে ঘৰৰ ওচৰৰ এইটো কোন আহিলে তোমাক মই কৈ দিছো কি হ'ল কিবা অসুবিধা হৈছে কিবা হৈছে নেকি আমাৰ অসুবিধা হওক আপোনাৰ কি দৰকাৰ এইটো সময়তে যে আপুনি আহি কিয় মই এফালৰ পৰা গৈ আছিলো আপোনাৰ কিবা হুলস্থুল শুনা পাইহে মই আহিলো বোলো কিবা হৈছে নেকি হুলস্থুল মানুহৰ ঘৰত কি গিৰিয়েক ঘৈণীয়েকৰ মাজত আলোচনা কাজিয়া পেচাল এইবোৰ লাগিব নোৱাৰিব নেকি নহয় ওচৰ চুবুৰীয়া যদি মই আপোনাক কিবা এটা সহায় নকৰো তেতিয়াহ'লে আমি ওচৰ চুবুৰীয়া হৈছো কি হ'ল বৰুৱা চাওকচোন মই বাহিৰলৈ যাওঁ সকলো মানে মই এইবোৰ চোৱা চিতা কৰোঁ বজাৰ সমাৰ কৰোঁ সকলো কৰোঁ এইজনী মোৰ মানুহজনী ঘৰত থাকে মোবাইল ৰ'বচোন আহি পেলাই এইডাল টিপি থাকে বস্তুখিনি চাওক পাকঘৰটো তেওঁৰ দায়িত্ব তেওঁ কি আছে নাই চোৱা চিতা দায়িত্ব তেওঁ হয়নে নহয় কি হ'লনো আপোনাৰ কওকচোন আৰে ঘটাটোহে জানে বৰঠাকুৰ ঘটাটোহে জানে কিমান কষ্ট ঘৰত থাকি পেলাই মোবাইল ফেচবুক হোৱাটছআপ কৰি থাকিলে বুজি নাপায় আৰে যদি তুমি একেটা কথাতে লাগি থাকা সেইটোতে তোমাৰ ঘৰখনত কি হৈছে কোন আহিছে কোন নাই তুমি জানানে কি হৈছে কি হ'ল বৰণী দাদা চাব দেই ঘৰখনত কিবা অকল থাকো নেকি ঘৰত চুৰ হৈছে মোৰ ৰেছপন্সিবিলিটি তেওঁৰো হয় ন তেওঁ চকু দিব আৰে মই ঘৰখনত থাকো কিমান সময় মই বাহিৰত লগতিলে তুমি খাব নাপাবা নেকি লগুনি দিবা তুমি ৰ'বচোন আপোনালোকে এনেকে কাজিয়া লাগি থাকিলে প্ৰব্লেম চল্ভ হ'ব জানো নিলে কি মোবাইলটো নিলে নেকি নহয় তেতিয়াহ'লে কি নিলেনো আপোনাৰ কিবা হেৰি নিলে নেকি দামী কাপোৰ কানি নিলে নেকি নহয় সেইবোৰ একো নিয়া নাই টিভিটো নিলে নেকি টিভি টিভিও নিয়া নাই ফ্ৰিজটো নিলে নেকি নাই ফ্ৰিজো নিয়া নাই তেতিয়াহ'লে সোণৰ অলংকাৰ নিলে সোণৰ অলংকাৰো নিয়া নাই টকা পইচা নিলে কেছ ইছৰাম বৰ ডাঙৰ কথা যে মানে টকা পইচা যদি লৈ গৈছে মানে বৰ সমস্যা টকা পইচা লৈ গৈছে নহয় মই ইমান কষ্ট কৰি মই কেইটামান ঘটিছো আৰু সেই ঘটা পইচাখিনিয়ে মই 2 কিলো পিঁয়াজ আনিছিলো বুজিছে 2 কিলো পিঁয়াজ আনি কালি থৈছো আজি চুৰে লৈ গুচি গ'ল ইমান তাৰ ওপৰত মই ৰেছপন্সিবল এইগৰাকী নাই পিঁয়াজ 2 কিলো নিলে 2 কিলো নিছে আপোনালোকে ইমিডিয়েটলি এফআইআৰ দিয়ক ইমিডিয়েটলি দেৰি নকৰিব পুলিচক ইমিডিয়েট এফআইআৰ দিয়ক চব পুলিচৰ লগত তাতে লেটিপিটি আহি গ'ল মই সেইকাৰণে মানুহজনীক কওঁ বুজিছে বৰুৱা সেইকাৰণে মই মানুহজনীক কওঁ পিঁয়াজ চিয়াজ যদি আনো ভালকে থবি মানে কোন ৰূপত কেউ ভালকে থবি নহ'লে সেইটো নিলে কিন্তু মই নেক্সট টাইম আনি দিব নোৱাৰো সেইটোৱেতো হ'ল থাকো আপুনি এটা কাম কৰক ইমিডিয়েট এফআইআৰ দিয়ক বলক কালি ট্ৰাকখন মই নাজানো বুলি ভাবিছ এইবিলাক নাই দেই মই গম পাই গৈছিলো আহিবি ছাৰ আহক বহক ছাৰ মানে এই বৰুৱাৰ বহুত প্ৰব্লেম মই একদম ময়ে লৈ আহিলোঁ ইমিডিয়েটলি কি হৈছে মই এফআইআৰ এখন দিব হ'ব কিহৰ ওপৰত কাৰ ওপৰত কি হৈছে মোৰ মানে অকণমান দামী এটা বস্তু হেৰাল মানে ছাৰ মই নিজে আছোঁ ঘৰত ইহঁতৰ অৱস্থা দেখি আপুনি কিবাকে ৰিকভাৰ কৰি দিয়ক বস্তুখিনি আৰু হেৰালে মানে কি কেনেকৈ হেৰালে মানে চুৰ হ'ল হেৰালে নে চুৰ হ'ল আপুনি নিজে ক্লিয়াৰ হৈ লওক নাই চুৰ হ'ল তাৰ কাৰণে এফআইআৰ এখন দিব ঘৰৰ ডাঙৰ বৃহৎ বস্তু এটা আচ্ছা বৃহৎ বস্তু হেৰি মই কথা এটা সুধিব বিচাৰোঁ মই যেতিয়া এফআইআৰ দিম আপোনালোকে বস্তুটো ৰিকভাৰ কৰি দিব পাৰিব ৰিকভাৰ কৰিবলৈ পাৰিম তাকে পাৰিবতো লাগিব মই সেইটো আশা কৰি আহিছোঁ কাৰণ মানে বহুতখিনি এফআইআৰ দিয়া দেখোঁ কিন্তু বস্তুখিনি ৰিকভাৰ নহয় আপুনি কিবাকে ৰিকভাৰ কৰি দিব কিন্তু মই আজি দেখি দুইজনৰ মানে বেয়া লাগি গৈছে মানে বহুত দামী বস্তু আচ্ছা প্ৰথমতে কওকচোন বাৰু আপোনাৰ নামটো কি মোৰ নাম অবিনাশ বৰুৱা কি কৰে সৰু সুৰা বিজনেছ এটা কৰি আছোঁ আৰু যেনে ঘৰখন চলাই আছোঁ মানে ষ্টেচনাৰী দোকান আছে আমাৰ ইফালে সিফালে ঘৰটো ক'ত ঘৰ মোৰ ওচৰতে দেই বেছি দূৰ নহয় আচ্ছা ইয়াতে
ঠিকে আছে এতিয়া আপোনাৰ ঘৰৰ পৰা চুৰ হ'ল দিনত নে ৰাতি নাই ৰাতি ৰাতি সময়টো চাগে নাজানিব ন নাই সময়টো কেনেকে জানিম চাকচোন চুৰ কৰা সেই সময়টো আচ্ছা নিলে কি নিলে ছাৰ বৰ বিষ এটা দামী বস্তু এটা লৈ গুচি গ'ল সোণৰূপ নহয় টিভি নহয় কাঁহৰ কাঁহী বাতি এই সেয়াও নহয় ছাৰ তেনেহলে কি নিব আপোনাৰ মানুহজনী মানুহজনী আছে তেনেহলে কি নিলে সোণৰূপ আছে টিভি আছে কাঁহী বাতি আছে টকা পইচা টকা পইচাও নহয় তাতকৈ দামী বস্তু এটা শুনিব কি শুনক ছাৰ মই সৰু সুৰা বিজনেছ এটা কৰি যেনে তেনে ঘৰখন চলাই আছো মই ইমান কষ্ট কৰি 2 কিলো পিঁয়াজ আনি পেলাই থলোহি সেই পিঁয়াজখিনি চোৰে লৈ গ'লে কিমান কিলো 2 কিলো প্ৰথমতেতো আপোনাক মই এৰেষ্ট কৰিম এই কি কথা কৈছে প্ৰথমতে আপুনি এৰেষ্ট হ'ব এতিয়া আপুনি সেইটো কথা গম পাইছে নাই এওঁ কৈছে যে এওঁ সৰু সুৰা বিজনেছ কৰে ষ্টেচনাৰী দোকান ষ্টেচনাৰী দোকান থকা দোকানী এটাই 2 কিলো পিঁয়াজ কিনিবলৈ ক'ত টকা পাইছে আপুনি বহক প্ৰথম আপোনাক এৰেষ্ট কৰিম